আজি ব্লগ নহয় গাইজ, আজি এটা বেলেগ টাইপৰ ভিডিঅ' চাওক, সম্পূৰ্ণ ভিডিঅ'টো ভাল লাগিব। হয় গাইজ, আজি এইটো পেইণ্টেৰে এটা পেইণ্ট কৰিব মিস্ত্ৰীয়ে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰৰ ভিতৰত কেনেকুৱা আকাশ, নীলা আকাশ আৰু তাৰ মাজত মেঘ তৈরি হয়। তো ভিডিঅ'টো চাওক ভালদৰে। হৈছে গাইজ, তৈরি হৈ আছে। এইটো ভালদৰে ভিডিঅ'টো আপোনালোকে চাব আৰু স্কিপ নকৰাকৈ চাব, তেনেহ'লে আপোনালোকে শিকিব পাৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা আৰ্ট বা এনেকুৱা চিলিং বনাব লাগে, তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে মেইল কৰিব পাৰে আৰু ফোন নম্বৰ দিয়া থাকিব, ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে। এইটো হৈ আছে কোকৰাঝাৰত, আপোনালোকে গম পায়। মই কোকৰাঝাৰৰ পৰা ভিডিঅ' বনাইছোঁ। আজি এইটোৱে চাবলৈ অলপ আহিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেনেহ'লে আপোনালোকে সম্পূৰ্ণৰূপে বুজি পাব বা আপোনালোকে শিকিব পাৰিব। চাই লওক ভিডিঅ'টো। You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see us alive. Where are you now? Where are you now? Where are you now? Was it all in my fantasy? Where are you now? Were you only imaginary? Where are you now? At Venice, under the sea, under the sea. Where are you now? Another dream. The monsters running wild inside of me. I'm faded. I'm faded. So lost. I'm faded. I'm faded. So lost. I'm faded. These shallow waters never met what I needed. I'm letting go a deeper dive. Eternal silence of the sea. I'm breathing alive. Where are you now? Where are you now? Under the bright but faded lights, you set my heart on fire. Where are you now? Where are you Where are you now? At Venice, under the sea, under the sea. Where are you now? Another dream. The monsters running wild inside of me. I'm faded. I'm faded. So lost. I'm faded. তো গাইজ চালে আপোনালোকে, আজিৰ ভিডিঅ' এইটোৱেই আছিল। চাওক গাইজ, আকাশ, নীলা আকাশৰ মাজত মেঘৰ ছাউনি। তো গাইজ কিমান ধুনীয়া লাগিছে। আৰু গাইজ আপোনালোকে যদি বনাব খোজে, তেনেহ'লে কোকৰাঝাৰৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তলত ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰটো থাকিব। লগতে গাইজ মোৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব। আৰু গাইজ ভিডিঅ'টো চাই যদি ভাল লাগে, এটা লাইক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আজিৰ ডিজাইনটো। তো গাইজ থেংক ইউ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।